নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মীনাক্ষী আছামিজ ব্লগছলৈ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আজিৰ কাৰণ আজি যাবলৈ ওলাইছোঁ যোৰহাট টিয়কলৈ আৰু প্ৰথমবাৰৰ বাবে মই গৈ আছোঁ সেইফালে। আগতে কেতিয়াও যোৱা নাই, ভাবিছোঁ ভিডিঅ'টো কৰি ৰাখোঁ, সেইফালৰ ঠাইসমূহ দেখুৱাবলৈ চেষ্টা কৰোঁ, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে, কি হ'ব হয় আৰু কিয় গৈ আছোঁ সেইখিনিও দেখা পাব। আৰু মোৰ লগত যাব বা এজনী আৰু ভিনদেউ এজন যাব, গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। এতিয়া আমি গৈ আছোঁ আৰু এটা কাৰণেই মই ভিডিঅ'টোত ভইচ অভাৰ দি দিছোঁ, কাৰণ গাড়ীত গান লাগি আছিল আৰু মোৰ ভইচটো ভালকৈ ভিডিঅ'ত ওলোৱা নাই, সেইবাবে মই ভইচ অভাৰ দি দিছোঁ। কেইবাৰ গৈছোঁ আগতে, মই এবাৰ আগত গৈছোঁ ভিনদেউহঁতৰ ঘৰ গৈছোঁ। এতিয়া আমি যোৰহাট বাইপাছ পাইছোঁ আৰু গৈ আছোঁ আৰু অলপ টাইম লাগিব বুলি কৈছে টিয়ক পোৱালে, আৰু ভাবিছোঁ একেবাৰে টিয়ক পাই লওঁ তাৰপিছত আকৌ ভিডিঅ' কৰিম, গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া আমি জগদুৱা পাৰ হৈলোঁ, সোমাই আহিলোঁ, মানে ভিডিঅ' কৰিবলৈ মই পাহৰিয়ে গৈছিলোঁ আচলতে। আৰু গাঁওখনৰ পৰিৱেশটো সঁচাই ধুনীয়া, আৰু হঠাতে আমি ভেলাঘৰ দেখিলোঁ, ৰংঘৰ আকৃতিক ধুনীয়া, বহুত ধুনীয়া। টিয়ক মৰিজাজি পাই গ'লোহি আৰু আহিছিলোঁ পলিবাহঁতক নিবলৈ, আৰু পলিবাক দেখুৱাম বাৰু, পলিবা বুলি ক'লেতো চিনি নাপাব, দেখুৱাম। আৰু লগততো কৈছিলোঁ বা ভিনদেউ আহিব, আহিয়ে ডাইৰেক্ট ঘৰ আগফালে একো ভিডিঅ' কৰাই নাই, পাছফালে আহিছোঁ। এয়া পথাৰ, একদম গাঁৱৰ পৰিৱেশ, আমাৰ সেইফালে এনেকুৱা পৰিৱেশ বিচাৰিয়ে নাপায়। এয়া মোবাইল চোৱাত বিজি। কেনেকুৱা লাগিছে? হাই গাইজ, কেনেকুৱা লাগিছে আহি? বহুত দিনৰ পিছত ভাল লাগিছে। আৰু ভিডিঅ' মোৰ মানে চেনেলটোৰ কথা, মীনাক্ষী ভৰালীৰ ব্লগছবোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে অলটো কৰি দিব আৰু হয়নে? কৰি দিব। আৰু ভিডিঅ' এটা আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো কেনেকুৱা হৈছে মানে পাৰিছোঁ নে নাই? পাৰিছা, ভাল লাগিছে। সেইটোৱে কৰি থাকিলে আহি যাব। আৰু দেখুৱাম ভিতৰত, যিহেতু অচিনাকি মানুহ এঘৰলৈ আহিছোঁ, পটককৈ ভিডিঅ' কৰিবলৈ অলপ বেয়া হৈ যায় কথাটো, গতিকে দেখুৱাম যিমানখিনি পাৰোঁ। চাই থাকক ভিডিঅ'টো শেষৰলৈকে আপোনালোকে। ভৰালীৰ ভিডিঅ'সমূহ চাই থাকিব দেই। তোৰ এটা আছিল নহয়, তাইৰো এটা আছিল চেনেল, কিন্তু এতিয়া কি হ'ল নাজানো, আকৌ কৰিব। তাই খুব ধুনীয়া গান গায়, নাচেও, বিহু নাচে, কেতিয়াবা দেখুৱাম, পাছৰ কেতিয়াবা ভিডিঅ'ত দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কি দেখুৱাব পাৰোঁ। কিন্তু জেগাখিনি খুবেই ধুনীয়া, আৰু গাঁৱৰ পৰিৱেশ, আমাৰ সেইফালেতো এনেকুৱা পৰিৱেশ নাপায় আচলতে, খুব বেছি ধুনীয়া পৰিৱেশটো। এতিয়া আমি পলিবাহঁতৰ ঘৰৰ আগফালে আহিলোঁ আৰু ভাবিলোঁ ঘৰটো দেখুৱাই দিওঁ, ঘৰটো খুবেই ধুনীয়া, আৰু পথাৰৰ পৰিৱেশখিনিতো দেখুৱালোৱে আপোনালোকক। আৰু আমাক ভাত খাবলৈও মাতি আছে, পটাপট আমি ভাত খাই লওঁ, তাৰপিছত যিহেতু আমি যাবগৈ লাগিব। এতিয়া আমি এয়া ভাত খাই আছোঁ, তাৰপিছত আৰু আমি ইয়াৰ পৰা যাবলৈ ওলাম, গতিকে ভিডিঅ'টো চাই থাকক। মন নাই যাওঁগে আৰু
চিনাকি দাদা এজনক পালোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো চিনাকি কৰাই দিওঁ। এয়া নমস্কাৰ দেই। দীপাংকৰ দা বহুত বছৰ চিনাকি আৰু ইউটিউব চেনেল খুলিছোঁ বুলি দীপাংকৰ দাই গম নাপায়, এতিয়া হঠাতে কৈছোঁ। আৰু দীপাংকৰ দাক চিনাকি কৰাই দিওঁ ভাবিছোঁ, যিহেতু যোৰহাটলৈ আহিছোঁৱে। তিয়ক কি কয় এখন জগদোৱা বুলি কয়। অঁ জগদোৱা, হয়তো বহুতে চাগে চিনি পাবই যিহেতু বিহু ভাওনা কৰি থাকে। আৰু কিবা ক'বা মোৰ চেনেলটো মীনাক্ষী আছামিজ ব্লগ। মীনাক্ষী আছামিজ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰিব। অঁ মৰমৰ ভণ্টি হয় আৰু লগ পাই ভাল লাগিলে। তোমালোকেও আগুৱাই যোৱা, ভাওনা যিহেতু অসমীয়া সংস্কৃতি, গতিকে আগুৱাই যোৱা। নিশ্চয়। লাজ লাগিছে নি পল বল চাওঁ। এয়া এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু এটা কথা কওঁ, যদি তিয়কৰ পৰা মোৰ ভিডিঅ' কোনোবাই চাই থাকে কমেণ্ট এটা কৰি জনাব, তেতিয়া নেক্সট টাইম গ'লে নিশ্চয় লগ কৰিম। আৰু ভিডিঅ'টো যদি ক'ৰবাত ৰখোঁ আমি তেনে তাতে শেষ কৰি দিম আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। এতিয়া ঘৰ যাওঁ, ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল বাটনটো ক্লিক কৰি অল কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আমি আকৌ লগ পাম। ভাল থাকক তেতিয়ালৈকে সকলো।